জগে ফিল্ডটো ভালে যাবে। और সেই নিগৰিত গেছ যোৱাকালি অগ্নিকুণ্ডলৈ পৰ্যবেক্ষিত হ'ল কেৱল মাত্ৰ অইল কৰ্তৃপক্ষ হেমাহিৰ কাৰণে পশুধন হেৰুৱাবলগীয়া হৈছে এই স্থানীয় ৰাইজে নিজৰ ঘৰ বাৰী এৰি শিবিৰত থাকিবলগীয়া হৈছে ঘৰ জ্বলি গৈছে পশুধন জ্বলি গৈছে কেৱল মাত্ৰ অইল কৰ্তৃপক্ষৰ হেমাহিৰ কাৰণে অইল ইণ্ডিয়াৰ দৰে এটা যদি গুৰুত্বপূৰ্ণ কোম্পানীয়ে ইয়াৰ যিবিলাক দুৰ্যোগ প্ৰশমিত যিটো ব্যৱস্থা সেই ব্যৱস্থাবিলাক যদি কটকটীয়া নহয় তেনেহ'লে তাতকৈ আৰু দুৰ্ভাগ্যপূৰ্ণ কিবা কথা থাকিব পাৰে বুলি আমি ভবা নাই গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সেইভাবে কৈছোঁ হয় আমাক সম্পদ লাগে আমাক ৰয়েলিটি লাগে কিন্তু সম্পদ বা ৰয়েলিটিৰ কাৰণে কেতিয়াও আমি পশুধন কেতিয়াও আমি মানুহৰ জীৱন তুচ্ছ কৰিব নোৱাৰোঁ কেন্দ্ৰীয় চৰকাৰে আমি দেখিবলৈ পাইছোঁ যে কেৱল মাত্ৰ এই সম্পদসমূহ লুণ্ঠনৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে ইয়াত আমি বৰ্ষা অৰণ্য এৰি দিবলগীয়া হৈছে কয়লাৰ কাৰণে আমি গেছ আৰু তেলৰ কাৰণে এনেধৰণে আমি মানুহৰ জীৱন মানুহৰ ঘৰ দুৱাৰ এৰি দিবলগীয়া হৈছে গতিকে এই যিবিলাক সম্পদ এই সম্পদসমূহ কেৱল মাত্ৰ অসমৰ মানুহৰ অভ্যাস হিচাপেহে পৰিগণিত হৈছে কেতিয়াও ই আশীৰ্বাদ হোৱা নাই সময়ে সময়ে যি অভিশাপ হৈছে সেই অভিশাপ অত্যন্ত বেদনাদায়ক কথা ৰাইজক প্ৰথম নিৰাপত্তা দিব লাগে দ্বিতীয় কথাটো আমি ক'ব খুজিছোঁ যে অইল ইণ্ডিয়াক এইকাৰণে গাফিলতি ক'ব খুজিছোঁ যে অইল ইণ্ডিয়াই এটাও শিক্ষা নল'লে যে ডিকমত 2005 চনত যিটো তেওঁলোকৰ তাত যিটো ঘটনা ঘটিছিলে সেই শিক্ষাটো অইল ইণ্ডিয়া ল'ব লাগিছিল কিন্তু আজি নোলোৱাৰ কাৰণে আজি বাগদানটো এনেকুৱা এটা অৱস্থা হৈছে তেওঁলোকে যদিও কৈ থাকে যে টেকনলজি এনেকুৱা আছে কিন্তু এইটো কথা একদম সাংঘাতিক মিছা কথা এইটো বাগদানৰ এইটোৱে প্ৰমাণ কৰিছে ডিকমৰ কেছটোৱে প্ৰমাণ কৰিছে এতিয়া আমি ক'ব খুজিছোঁ যে এনেকুৱা ধৰণৰ কথা কৈ লাভ নাই এতিয়া তিনিচুকীয়া জিলাত এই ঘটনাৰ পিছত যিমানবিলাক খাট যিবিলাক এইবিলাক বন্ধ কৰি ৰাখিব লাগে এইটো যেতিয়ালৈকে সমাধান নহয় তেতিয়ালৈকে কিন্তু এইটো খাট বন্ধ হৈ থাকিব লাগিব এই কথাটো আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি দাবী জনাইছোঁ আৰু প্ৰশাসনক ক'ব খুজিছোঁ যিসকলে ৰাইজে যেনেকুৱা ধৰণৰ আছে এইটো বুজ ল'ব লাগে আৰু গোটেইবিলাকে আমাৰ সংগঠনবিলাক আহিছোঁ আমি সকলো আমি প্ৰত্যক্ষ কৰিছোঁ চাইছোঁ যে ৰাইজ একদম সাংঘাতিক হাহাকাৰ হৈছে ৰাইজৰ অৱস্থা বেয়া হৈছে বেগ চেক লৈ ঘৰলৈ যাবলগীয়া ঘৰৰ পৰা ওলাই যাবলগীয়া হৈছে গতিকে এইবিলাক কথা কিন্তু প্ৰশাসন আৰু অইল কৰ্তৃপক্ষই গুৰুত্ব সহকাৰে ল'বৰ কাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ আৰু পুনৰ কৈছোঁ এনেকুৱা ধৰণৰ ঘনবৰ্তী অঞ্চলত এনেকুৱা ধৰণৰ যদি ভৱিষ্যতে যদি অইলৰ খাটৰ কথা চিন্তা নকৰে অইল ইণ্ডিয়া কৰ্তৃপক্ষই সেই কথাটো কিন্তু আজিৰ তাৰিখত আমি